অসমীয়া পৰম্পৰাগত খাদ্যবোৰ খাবলৈ যিমানেই সোৱাদৰ হয় বনাবলৈকো কিন্তু ঠিক সিমানেই সহজ হয়। খুব কম সময়ৰ ভিতৰতে বনাই ৰেডিও কৰিব পাৰি। আজি মই আপোনালোকৰ বাবে লৈ আহিলোঁ খাচেং টেঙাৰ সৈতে মাছৰ আঞ্জা। তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। তাৰ বাবে মই প্ৰথমতে মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি ল'লোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। তাৰ বাবে কেৰাহীটো মই গৰম হ'বৰ কাৰণে গেছত বহাই দিলোঁ আৰু কেৰাহীটো গৰম হৈ আহে তাতে দিলোঁ মিঠাতেল আৰু এতিয়া মই নিমখ হালধি সানি থোৱা মাছখিনি এপিচ এপিচকৈ দি ভালদৰে ভাজি ল'ম। এই আঞ্জাখনত আপোনালোকে যদি বিচাৰে সৰু মাছো ব্যৱহাৰ কৰিব পাৰে। সৰু মাছ দি বনালেও কিন্তু খাবলৈ বৰ সোৱাদৰ হয়। এতিয়া মই খাচেং টেঙাৰ পাতখিনি ভালদৰে ধুই ল'লোঁ। ধোৱাৰ পাছতে মই সৰু সৰুকৈ পাতখিনি কাটি ল'লোঁ। আনফালে যিটো কেৰাহীত মই মাছখিনি ভাজিছিলোঁ তেলখিনি অকণমান বেছি হোৱাই তেলখিনি কমাই ল'লোঁ। এতিয়া গৰম তেলতে দি দিলোঁ মেথি গুটি আৰু সৰিয়হৰ গুটি। এইখিনি মই ভালদৰে ফুটিবলৈ দিলোঁ। ফুটি অহাৰ পাছতে খাচেং টেঙাৰ পাতখিনি দি দিলোঁ আৰু পাতখিনি দিয়াৰ লগে লগেই চাবচোন চকুৰ পলকতেই খাচেং টেঙাৰ পাতখিনি একদম মৰহি আহিব। আৰু যিহেতুকে খাচেং টেঙাৰ পাতটো অলপমান বিজলুৱা হয়, দেখিছেনে অকণমান বিজলুৱা নিচিনা হৈছে, হয়তো আপোনালোকে ভিডিঅ'ত দেখি গমেই পাইছে আৰু চকুৰ পলকতে পমি গ'ল চাওক পাতখিনি। এতিয়া দিলোঁ জোখ অনুসাৰে নিমখ আৰু হালধি। এতিয়া নিমখ হালধিখিনি দি ভালদৰে লৰাই ল'লোঁ। তাৰপাছতে দিলোঁ কেঁচা জলকীয়া কেইটামান। জ্বলাটো যেন নিজৰ জোখ অনুসাৰে দিলেই হ'ল। তাৰপাছতে একদম উতলি থকা গৰম পানীখিনি দি ভালদৰে উতলিবলৈ দিলোঁ। তৰকাৰীখন ভালদৰে উতল অহাৰ পাছতে এতিয়া মই ইয়াতে দি দিলোঁ ভাজি ৰখা মাছ কেইপিচ দি পেলাই আৰু অকণ সময় উতলিবলৈ দিলোঁ। আজি ৰাতিপুৱা ছোৱালীজনী স্কুল বাছত উঠাবলৈ যাওঁতে শাকৰ বজাৰখনতে দেখিলোঁ বিভিন্ন ধৰণৰ শাক আৰু তাৰ পৰাই মোৰ মন পচন্দ দুবিধ শাক লৈ আহিলোঁ। এবিধ হৈছে খাচেং টেঙা আৰু আনবিধ হৈছে ৰঙা মৰিচা শাক। আৰু আহিয়ে মানুহজনক ক'লোহি যোৱা মাছ লৈ আহা আৰু তেওঁ বজাৰৰ পৰা গৈ মাছ লৈ আহিলে। আমাৰ অসমীয়াত যেন এষাৰ কথা আছে শাকে ভাতে মাছে অসমীয়া, ঠিক সেইদৰে একদম মিলাই বনালোঁ। ইতিমধ্যে মোৰ তৰকাৰীখনো হৈ গ'ল। ওপৰেদি অকণমান ধনিয়া পাত দি পেলাই নমাই দিলোঁ আৰু আনফালে এয়া মই ৰঙা মৰিচা শাকখিনিও ভাজি ল'লোঁ। মৰিচা শাকখিনিত মই দেখাবলগীয়া একো নাই, তথাপিও আনিলোঁ যিহেতুকে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। আৰু জানেনে ৰঙা মৰিচা শাক এনেদৰে ভাজিলে মই অকণমান গোটা নহৰু দি দিওঁ, খাবলৈ বৰ সোৱাদৰ হয়। যদি গোটা নহৰু দি পেলাই মৰিচা শাকৰ ভাজিখন খোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু ইতিমধ্যে যিহেতুকে মোৰ বনাই হৈয়ে গ'ল, ধুনীয়াকৈ মই দুপৰীয়া ভাত সাঁজো পৰিৱেশন কৰি ল'লোঁ। আজি দুপৰীয়া ভাত সাঁজত আছিলে মোৰ খাচেং টেঙাৰে সৈতে মাছৰ আঞ্জা, লগতে ৰঙা মৰিচা শাকৰ ভাজি আৰু এপিচ ভাজি লোৱা মাছ। এনেদৰেই আজি দুপৰীয়া ভাত সাঁজ খালোঁ। তেনেহ'লে আজিলৈ আহোঁ। আজি মোৰ এই ৰেচিপি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। থেংক ইউ, বাই বাই।